তিতাবৰৰ বৰকুলত উত্তপ্ত পৰিস্থিতি আৰক্ষী থানা ঘেৰাও প্ৰতিবাদী ৰাইজৰ তিতাবৰ সমষ্টিৰ 10খনকৈ গাঁও গোলাঘাটত অন্তৰ্ভুক্ত কৰাক লৈ তিতাবৰৰ বৰকুলত তীব্ৰ প্ৰতিবাদ ডেকাজান শিলডুবি গৰাজন আদি অঞ্চলৰ কেইবা শতাধিক ৰাইজে বৰটোলা খেলপথাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰি আৰক্ষী থানাৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলাৰ গাঁও কাটি গোলাঘাট জিলাত অন্তৰ্ভুক্ত কৰাৰ কাৰ্যক কোনো কাৰণতে মানি নলয় ৰাইজে যোৰহতীয়া হিচাপে থাকিবলৈ দিবলৈ দাবী প্ৰতিবাদী ৰাইজৰ চাওক আজি আপোনালোকে সকলোৱে জানে যে যোৰহাটৰ মুঠ ৩৮খন গাঁও কৰ্তন কৰিছে আৰু বেকাজানৰ 11খনকৈ গাঁও ইতিমধ্যে আপোনালোকে দেখিছে যে আজিৰ দিনটোত সমগ্ৰ ৰাইজ ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা দল মত নিৰ্বিশেষে সকলো মানুহ ইয়াত ওলাই আহিছে আপোনালোকে সকলোৱে জানে যে এতিয়া তেওঁলোকৰ ৰাইজৰ সমস্যা আছিল মাটিৰ পট্টাৰ সমস্যা ৰাইজে মাটিৰ পট্টা প্ৰদানৰ কাৰণে আন্দোলন কৰি আছিল ৰাইজে ৰাস্তা ঘাট উন্নয়নৰ কাৰণে আন্দোলন কৰি আছিল ৰাইজে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ কাৰণে আন্দোলন কৰি আছিল আৰু অসম চৰকাৰে ভাৰত চৰকাৰে কয় যে আমি ক্ষমতাসমূহ পঞ্চায়তলৈ দিব লাগে ক্ষমতাসমূহ গাঁৱলৈ দিব লাগে তেনেস্থলত তেওঁলোকে এটা মহকুমা কৰ্তন কৰিব বিচাৰিছে আজি ৩৮খনকৈ যোৰহাটৰ গাঁও কৰ্তন কৰিব বিচাৰিছে তাতোতকৈ ডাঙৰ কথা ৰাইজৰ লগত এবাৰো তেওঁলোকে আলোচনা নকৰিলে কোনো ধৰণে শুনানি নকৰিলে ৰাইজে কি বিচাৰে তেওঁলোকে কোনো ধৰণে কোনো গাঁওবুঢ়াৰ লগত কথা নাপাতিলে সিদিনাখন আপোনালোকে দেখিছে দেৰগাঁৱৰ বিধায়ক মিত্ৰজোঁটৰ বিধায়ক ভৱেন ভৰালী ডাঙৰীয়াই তেওঁ মিডিয়াৰ আগত কৈছে যে মোক দিল্লীৰ পৰা মুখ্যমন্ত্ৰীয়ে ফোন কৰিছে যে ভৱেন দা আপোনাৰ গাঁও কোনকেইখন কাটিব পাৰি তেতিয়া তেওঁ নিজে কৈছে মই মুখ্যমন্ত্ৰীক সুধিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কিয় লাগে তেতিয়া ক'লে মই কিয় লাগে আপোনাক পিছত কৈ আছোঁ অৰ্থাৎ শাসক দলৰ মিত্ৰ দলৰ বিধায়কজনে নাজানে যে তেওঁলোকৰ সমষ্টিৰ পৰা গাঁও কাটিছে এতিয়া তিতাবৰৰ গাঁওবুঢ়া এজনে নাজানে তিতাবৰৰ থানাখনে নাজানে তিতাবৰৰ এগৰাকী জনপ্ৰতিনিধি কোনো বিষয়ে নাজানে গতিকে ৰাইজক অন্ধকাৰত ৰাখি একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত এয়া কৰিবলৈ ওলাইছে তেওঁলোকৰ ৰাজনীতি মূল তেওঁলোকে ইলেকশ্যনত জিকাটো হৈছে মূল কিন্তু ৰাইজে ক'ত মৰে ৰাইজৰ কি সমস্যা হয় সেইটো তেওঁলোকৰ গুৰুত্ব নাই গতিকে আমাৰ স্পষ্ট কথা আগৰ গাঁৱৰ দৰে থাকিব লাগিব যোৰহাটৰ গাঁও যোৰহাটতে থাকিব লাগিব যোৰহাটৰ গাঁও গোলাঘাটত কাটি 14 কিলোমিটাৰ যিটো SDO অফিচলৈ সেইটো 70 কিলোমিটাৰ কৰি দিয়া সিদ্ধান্ত ৰাইজে মানি লোৱা নাই আৰু কেতিয়াও মানি নলয় অসম চৰকাৰ হয় আমাক তিতাবৰ মহকুমা লাগিবই আমাক তিতাবৰ মহকুমা লাগিবই আমি গোলাঘাট জিলা নামানো আমি গোলাঘাট জিলা নামানো চক আপোনালোকে চাওক আমি এই যি গণতান্ত্ৰিক পদ্ধতিৰে আমি যি আন্দোলন চলাইছোঁ এই আন্দোলন তেতিয়ালৈকে চলাই যাম যেতিয়ালৈকে আমি যোৰহাটৰ মানুহ যোৰহাটত থকাৰ বাবে চৰকাৰে ঘোষণা নকৰে আমি কোনো কাৰণতে ধনচিৰি মহকুমাত মানি ল'ব নোৱাৰোঁ আমি গোলাঘাট জিলা মানি ল'ব নোৱাৰোঁ তাৰ অন্যতম কাৰণবোৰ হৈছে বেকাজান হওক শিলডুবি হওক গৰাজান হওক তাৰ 80% ব্যক্তিয়ে হৈছে 80% মানুহ হৈছে গাঁৱৰ কৃষি প্ৰধান অঞ্চলৰ মানুহ সেই মানুহখিনিয়ে ইয়াৰ পৰা ধনচিৰিলৈ কেনেকৈ যাব পাৰিব আপোনালোকে ভাবি চাওক আমি আপোনালোকক কৈছোঁ যে বেকাজানৰ পৰা ধনচিৰিলৈ যাওঁতে গোটেই 3 ঘণ্টা 4 ঘণ্টা পৰ্যন্ত লাগে যাৰ মটৰচাইকেল আছে বাইক আছে সি যাব পাৰিব কিন্তু বেকাজানৰ পৰা যদি আমি সৰু পথাৰলৈ যাওঁ তেন্তে ফৰকাটিং ৰেলৱে ষ্টেচনলৈ উঠি আহিব লাগিব ফৰকাটিং ৰেলৱে ষ্টেচনত আহোঁতে 90 টকা ভাড়া বেকাজানৰ পৰা বৰহুলা 30 টকা আৰু বৰহুলাৰ পৰা ফৰকাটিঙলৈ 60 টকা 90 টকা ভাড়া কিন্তু 50 টকা ভাড়া দিয়ে আমি তিতাবৰ যাব পাৰিম আমাক বিচ্ছিন্ন এটা ঠাইলৈ অসম চৰকাৰে পঠিয়াইলৈ আপোনালোকে যাবনে Bureau Report, UNA